আজি আমি আহি আছোঁ নতুন ৰাস্তা এটা, যিহেতু কামাখ্যা গেটত বহুত জাম হয়। তাৰ বাবে আমি নতুন ৰাস্তা বিচাৰি ল'লোঁ। এইটো ল'লোঁ আমি পাণ্ডু হৈ ডাইৰেক্ট কামাখ্যা গেট যোৱা ৰাস্তাটো। গৈ ভালেই লাগিছে, ভাল ধুনীয়া পৰিৱেশ, ধুনীয়া ঠাই। আহিব সকলোৱে ঘূৰিব ফুৰিব, ভালেই লাগে। তো আমি আহিছোঁ ঠিকেই, কিন্তু আগত চাগে যাব নোৱাৰিম, কাৰণ যিহেতু দেখিছোঁ আগৰ পিনে ৰাস্তা বন্ধ আছে চাগে। তো আপোনালোকে আহিব, ঘূৰিব ফুৰিব, ধুনীয়া ঠাই সকলোৱে চাব আৰু ভাল লাগিলে জনাব। আমি ৰাস্তাতে ৰখি মেলি অলপ ধুনীয়া কৰি ফটো তুলিলোঁ, ফেচবুকত আপলোড কৰিম আজি। তো ভালেই লাগিছে। ইয়াৰ পৰা সেই পুৰণি ব্ৰহ্মপুত্ৰ ব্ৰিজটো দেখা পোৱা যায় ইয়াৰ পৰা। তো ভালেই লাগিছে। এতিয়া আমি চাগে আগৰ পিনে যাব নোৱাৰিম, তো ৰিটাৰ্ণ আহি আছোঁ। তো আহক সকলোৱে ঘূৰিব, ইয়াত ফুৰিব আহিব, সন্ধিয়া টাইমত আহিব, ভাল লাগিব। তো ভিডিঅ'টো ভাল লাগিলে জনাব। নতুন নতুন ভিডিঅ' বনাই দিয়াৰ বাবে ট্ৰাই কৰি থাকিম। তো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।